আমি এতিয়া ৰাতিপুৱা হোটেলৰ পৰা ওলাই মাতাদি দৰ্শনৰ কাৰণে আগবাঢ়িছোঁ। মা বৈষ্ণো দেৱী মন্দিৰলৈ বুলি এনেধৰণে আগবাঢ়ি গৈছোঁ একেলগে। এটা কথা, জয় মাতা দি বুলি ক'লে সকলোৱে গমেই পায় মা বৈষ্ণো দেৱী। এনেধৰণে যাবৰ কাৰণে আমি আগবাঢ়ি গৈছোঁ। এয়া দেখিছে মা বৈষ্ণো দেৱী মন্দিৰলৈ যাবলৈ কেনেধৰণে লাইন লাগিব লগা হৈছে আৰু অশেষ অগণন ভক্ত দিনে ৰাতিয়ে সমানে ভক্ত ইয়ালৈ আহ যাহ কৰি থাকে। এয়া আমি মা বৈষ্ণো দেৱী দৰ্শনৰ বাবে মাথাত ধুনীয়াকৈ মাৰি লৈছোঁ মা বৈষ্ণো দেৱীৰ ফিতা আৰু আগবাঢ়িছোঁ মা বৈষ্ণো দেৱী দৰ্শনৰ কাৰণে। এয়া ধুনীয়াকৈ আমি লাইনত আছোঁ, লাহেকৈ আগবাঢ়িম। এয়া আমি প্ৰথমবাৰ মা বৈষ্ণো দেৱী মন্দিৰলৈ আগবাঢ়ি গৈ আছোঁ। ৰাস্তাসমূহ ধুনীয়া আৰু এনেধৰণে মা বৈষ্ণো দেৱী মন্দিৰলৈ যোৱাৰ সময়ত এনেধৰণে গান বাজনাও কৰে। 540 এনেকুৱা যেতিয়াই আপোনালোকে সৰু সৰু ল'ৰা ছোৱালী আনে তেতিয়াহ'লে 540 টকাত তেওঁলোকে উঠাই পেলাই মাতাদি দৰ্শনৰ কাৰণে লৈ যাব আৰু মাতাদি দৰ্শন কৰাই আনিব। এনেকুৱা সুবিধা এই মাতাদি দৰ্শনৰ বাবে আছে। 540 টকা দিলে তেওঁলোকে চৰকাৰী যোনটো নিয়ম অনুসৰি তেওঁলোকে 540 টকা দিলে মাতাদি দৰবাৰত নি তেওঁ থৈ আহিব। এয়া হৈছে সৰু সৰু ল'ৰা ছোৱালীৰ বাবে। আৰু এনেধৰণে তলি দিও আপোনালোকে যাব পাৰে দেখিলে। আৰু ইয়াত আচৰিত ধুনীয়া বান্দৰ, এইবোৰ বান্দৰ সোণালী বান্দৰে কয় নে হনুমান বান্দৰে কয় নাজানো, ইমান ধুনীয়া আৰু ভক্তগণে খাদ্য দি থাকে। যথেষ্ট বান্দৰ আছে ইয়াত আৰু ইমান ওপৰতো যে এনেধৰণে তেওঁলোকে আছে, সঁচাকৈ আচৰিত। দেখিছে অগণন বান্দৰ দেখিবলৈ পোৱা গৈছে। আৰু মাতাদি দৰ্শনৰ বাবে আহোঁতে যিসকল দৰ্শনাৰ্থী থাকে তেখেতসকলে বান্দৰসমূহক এনেধৰণে খাদ্য দি থাকে। আৰু দেখিছে এই গছৰ ওপৰত অশেষ অগণন আছে। আৰু আমি এনেধৰণে আকৌ আগবাঢ়িছোঁ মা বৈষ্ণো দেৱীৰ দৰ্শনৰ বাবে। জয় মাতাদি। মাতাদি দৰ্শনৰ বাবে গৈ থকা হৈছে। যথেষ্ট ওখ যদিও যথেষ্ট ভাল ৰাস্তা বুলি ক'ব পাৰি, ভাল ৰাস্তা। মাতাদি দৰ্শনৰ বাবে আহি এনেধৰণে আনন্দ লোৱাটো এক সুকীয়া অনুভূতি। এনেধৰণে আমি নাচি বাগি গৈ আছোঁ মাতাদি দৰ্শনৰ বাবে। জয় মাতাদি। সকলো ভক্তৰ মুখত এটাই নাম, জয় মাতাদি। এনেধৰণে আমি আগবাঢ়ি আছোঁ আৰু গোটেই যাত্ৰাটো আপোনালোকক দেখাবৰ কাৰণে আমি চেষ্টা কৰিম। এয়া আমি লাহে লাহে গৈ আছোঁ। এয়া ভাৰত দা অলপ বেগাই খোজকাঢ়ি গৈ আছে আৰু আমি বেছি দূৰ নাই। এয়া দেখিছে কোনোবা ঘোঁৰাত আহিছে, কোনোবা পালকিত গৈ আছে। এনেধৰণেই মা বৈষ্ণো দেৱীৰ দৰ্শনৰ বাবে লোকসকল আহি থকা দেখা গৈছে। মাজে মাজে ভাল লাগিছে যে গামোচাখন আমি লগত লৈ গৈছোঁ আৰু গামোচাখন দেখি আমাৰ অসমৰ পৰা যোৱা অসমীয়া মানুহবোৰে আমাক এবাৰ হ'লেও মাত দিছে। সেইটো এটা ভাল লাগিছে। আৰু আমি এনেধৰণে আগবাঢ়ি গৈ আছোঁ। দেখিছে কেনেধৰণে এয়া যাত্ৰী গৈ আছে। দেখিছে চাৰিজনৰ কান্ধত উঠি এনেধৰণে যাত্ৰীসকলক লৈ গৈ থকাও দেখা গৈছে। प्यार से बोलो जय माता दी।
শ্লোগান এনেধৰণে মাৰি মাৰি আমি গৈ আছোঁ। ভাল লাগিছে আৰু মাৰ দৰ্শন পাম। ৰাস্তা ঘাট বিৰাট ধুনীয়া দেখিছে আপোনালোকে। আৰু এইবোৰ তলিবোৰ দেখিছে যে এইবোৰত মানে সৰু সৰু ল'ৰা ছোৱালী লৈ পেলাই অনা নিয়া কৰে। এয়া দেখিছে, এয়া এনেধৰণে লৈ যায়। সৰু বাচ্ছা আনিলেও ইয়াত কোনো ধৰণৰ অসুবিধা নহয়। আৰু এনেধৰণে আমি গৈ আছোঁ ৰাস্তাত অলপ অলপ জিৰণি লৈ। এয়া দেখিছে বহিব পৰা ব্যৱস্থা আছে ৰাস্তাৰ কাষত। এনেধৰণে যাত্ৰীসকলে বহি বহি জিৰণি লৈ লৈ আগবাঢ়িছে। আৰু মা বৈষ্ণো দেৱীৰ এই মন্দিৰ কেনেকুৱা লাগিছে ভাড়াটা? বঢ়িয়া। ৰাস্তা পদূলিও ভাল, হয়, মানুহ জীয়াবৰ কাৰণেও মানে সুবিধা কৰি দিছে। বহুত ভাল লাগিছে। বহুত ভাল লাগিছে। দেখিছে কেনেধৰণে গৈ আছে। আৰু আমি একেলগে গৈ আছোঁ গোটেইকেইজন। দুজনমান আগবাঢ়ি আমি গৈছে আৰু মাতাদী ওখ ঠাই, মন্দিৰলৈ যথেষ্ট ওখ ঠাই, ইতিমধ্যে প্ৰৱেশ কৰিছোঁ। গতিকে আৰু অলপমান আছে, হোৱাটো স্বাভাৱিক। অলপ পিছতে আৰু মা দৰ্শন আমি কৰিম। আমি মনত এটা মাতাদী ভাবিয়াস লৈ দৰ্শন পাম। আমি আগবাঢ়ি গৈ আছোঁ। জয় মাতা দি। এয়া আমি ইতিমধ্যে মাৰ মন্দিৰৰ কাষ আমি পাইছোঁহি। ইয়াৰ পিছত আমি ইয়াতে লংঘৰত বস্তুবোৰ ৰাখিব লাগিব। লগতে মাৰ প্ৰসাদো ইয়াৰ পৰা কিনিব লাগিব। আহি পাইছোঁহি আমি। আৰু ইয়াৰ পিছত আকৌ আমি মন্দিৰ দৰ্শন কৰি ভৈৰৱ বাবা মন্দিৰ দৰ্শনৰ কাৰণে যাম। দেখিছে এইটো খোৱা বোৱাৰ বাবে ভৱন বনাই দিয়া হৈছে। সম্পূৰ্ণ ব্যৱস্থা আছে ইয়াত। জয় মাতা দি। আহি ইয়াত জিৰণি লৈ এতিয়া আমি মাৰ দৰ্শনৰ কাৰণে আগবাঢ়িম। সকলোবোৰ দেখাই গৈছোঁ। আৰু ইয়াতে আপোনাৰ 50 টকাত ভাতৰ ব্যৱস্থা আছে। ইয়াতে কমতে হ'ব। আমি দৰ্শনৰ কাৰণে আগবাঢ়ি গৈছোঁ। তাৰ আগতে আমি লকাৰ ৰুমলৈ যাব লাগিব। লকাৰ ৰুমত আমি সমূহ মোবাইল, পাৰ্চ সম্পূৰ্ণ তাত থৈহে আমি দৰ্শনৰ কাৰণে যাব পাৰিম। লগ পাইছোঁ, ভাল লাগিছে একেজনে লগ পাই। আমি লকাৰ ৰুম 2 নম্বৰ 3 নম্বৰ লকাৰ ৰুমৰ ফালে আগবাঢ়ি গৈছোঁ। এয়া আমাৰ লকাৰ ৰুমৰ কাৰণে আমি গৈ আছোঁ। লকাৰ ৰুমত এতিয়া মোবাইল, পাৰ্চ চব বস্তু থ'ব লাগিব। ইয়াৰ পিছত আৰু আমাক নাপাব। এইটোৱে আমাৰ জয় মাতা দি। ইয়াৰ পিছতে মাতা দি দৰ্শনহে পাবা। লকাৰ ৰুমতহে এতিয়া বস্তু বাহিনী থোৱাৰ পিছত এতিয়া মোবাইল, জোতা চব বেল সকলো থ'ব। ধন্যবাদ। এয়া আমি দেখাম। এয়া আমি প্ৰসাদ লৈ ইতিমধ্যে আগুৱাই গৈছোঁ মা মন্দিৰ দৰ্শন কৰিবৰ বাবে। আৰু দৰ্শন ইতিমধ্যে আমি কৰি এতিয়া আকৌ আমি উলটি যাম তললৈ। এই পথটো যিহেতু আমি আহিছিলোঁ বেলেগ এটা পথেৰে, এতিয়া যাওঁতে অলপ চিৰিৰে শ্বৰ্টকাট যাম বুলি ভাবিছোঁ। এতিয়া আমি আকৌ হোটেলৰ দিশে আগবাঢ়ি যাম। দৰ্শন কৰি বহুত ভাল লাগিল। আৰু দৰ্শন আমাৰ ইতিমধ্যে হৈ গ'ল।
যিহেতু তাত মোবাইল দৰ্শন হৈ গ'ল। এলাও নাই, গতিকে আমি এইসমূহ কাটৰা অভিমুখে আপোনালোকক যাত্ৰা আমি কৰিছোঁ। দেখাব নোৱাৰিলোঁ এতিয়া ভিতৰৰ দৃশ্য। তথাপিও আমি সন্ধিয়া দৰ্শন কৰি 8 বাজিব এনেধৰণে হ'ল। ঘূৰি আহি আছোঁ। এতিয়াও আকৌ পুনৰ এনেকুৱা লাৰি এয়া মানে দেখিছে লাইন দৰ্শনৰ বাবে মা লাইন দৰ্শনৰ লাগি বাবে আছে। তেওঁলোকে গৈ সঁচাকৈ ৰাতি দৰ্শন কৰি আকৌ ৰাতিপুৱা গুচি বহুত আহিব। ভাল লাগিল মা আমি দৰ্শন যিহেতু কৰি। দিনতে গৈছোঁ, আমি আকৌ চাওক সন্ধিয়া এনেধৰণে টাইমত আহি শাৰী শাৰী লাইন পাতিছে মা দৰ্শনৰ বাবে। আমি গোটেই ৰাতিভৰ দৰ্শন হৈ থাকিব। ৰাতিটো এতিয়া আমি তাৰপিছত দৰ্শন কৰি আমাৰ অলপ কাট্ৰাখন ঘূৰি থকা হোটেলখনলৈ আমি মোৰ এই ৰূপহী বৰচলা ইউটিউব চেনেলটো আপোনালোকে লাইক ছাবস্ক্ৰাইব কৰি দিব, অকণমান মৰম দিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ আপোনালোকক দি থাকিব পাৰিম। এয়া মাতা দি দৰ্শনৰ বাবে যথেষ্ট লোক ইতিমধ্যে লাইনত থকা দেখা গৈছে আৰু মাৰ দৰ্শন ইতিমধ্যে আমাৰ হৈ গ'ল। আমি আগবাঢ়িছোঁ কাট্ৰাৰ দিশে আৰু মাৰ দৰ্শন কৰি সঁচাকৈ সৌভাগ্য অনুভৱ কৰিছোঁ এনেকুৱা এটা দিনত। আৰু এনেধৰণেই মাৰ দৰ্শনৰ বাবে অহা ব্যক্তিসকলকো আমি লগ পাই আছোঁ আৰু আমি আগবাঢ়িছোঁ। আমাৰ ৰাতি যিহেতু আমি থাকিম কাট্ৰাত, সেই হোটেললৈ আমি আগবাঢ়ি গৈছোঁ আৰু এনেকুৱা ধৰণৰ ভাল ভাল ভিডিঅ'বোৰ পাই থাকিবলৈ মোক মোৰ এই চেনেলটোক লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি আশা কৰিছোঁ। ধন্যবাদ। জয় মাতা দি, জয় মাতা দি, জয় মাতা দি।